বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। মানে কি, দোকানত আছোঁ, দোকানতে ভাত খাব লৈছোঁ। আহক আজি ভাত কিহে খাইছোঁ। ভাতটো মানে খাম, ভাতত কি কি আছে আপোনালোকক দেখুৱাই আছোঁ। এইবোৰ দেখিব পাৰিছে, দেখুৱাই আছোঁ। আপোনালোক বেগ কেমেৰা কৰি চাই থাকক। এয়া আছে পইতা ভাত, তাৰপিছত এইপিনে আছে মাছ, আলু গুটি, তাৰপিছত এইবোৰ কি নাজানো, ভাজি, ৰঙালাও শাক, তাৰপিছত আছে এইবোৰ বিলাহী, পিঁয়াজ, এন্দা। এইবোৰ কতে নাকাটো, আপোনালোকে চাই থাকক। মই মিক্সাৰ মেচিন এটা আনিছোঁ, এই মিক্সাৰ মেচিনতে কাটি আছোঁ দেই। কিন্তু এই কটাৰীখনে মই নাকাটো। মোৰ ওচৰত আছে এটা কাৰেণ্টৰ মেচিন, যিটো কাৰেণ্ট নাখায়। তাত মুঠতে আছে 32টা দাঁতৰ পৰা মই মিক্সাৰ মেচিনত গুণকে পিচিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি আপুনি এইবোৰ ঘিণ কৰে তেতিয়াহ'লে ভিডিঅ'টো নাচাব। প্ৰথমতে মানে কি, পিঁয়াজ, বিলাহী, তাৰপিছত এইবোৰ ধুই ল'ম। এই জগটোতে ভৰাই পিনি কুলু 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 কৰি ল'ম। কুলু তাৰ প্লেট এখনত থৈ দিছোঁ, প্লেটখনত থৈ দিম। এতিয়া মানে এইটো মই মিক্সাৰ মেচিনত পিচিম, আপোনালোকে চাই থাকক। এইটো হ'ল আদা। গুৰি হৈ গ'ল বিলাহী। বিলাহী গুৰি হৈ গ'ল। পিঁয়াজ, এইটো এইখন গুৰি হৈ গ'ল। তাৰপৰা আপোনাৰ চাওক, ধুনীয়াকৈ গুৰি হৈ গৈছে। এইবোৰ কি ধুনীয়াকৈ গ'ল। এইটো হ'ল ভোট জলকীয়া আৰু নিমখ দি পেন্টা সানি পূৰা খাই আছোঁ। চাই থকাত সানি লওঁ অকণমান। আৰু দেখিছে, এয়া পূৰা গুৰি হৈ গ'ল, কি ধুনীয়া হৈ গৈছে। এইটো ভোট জলকীয়া অলপমান আছে দেই, ভোট জলকীয়াটো। তাৰপিছত এইটো যিটো একদম ধুনীয়াকৈ সানি বেগ মূল্য আছে। আপোনালোক খাব পায়, ইমান ধুনীয়া সুন্দৰ। মিক্সাৰ মিক্সাৰ কাৰেণ্ট লাগে, এইটো কাৰেণ্ট নাই। মুঠতে আৰু পূৰা ভৰাব লাগিব। এইখিনি পূৰা সানি লৈছোঁ, সানি লৈ পূৰা খাম আৰু এতিয়া চাওক। মিক্সাৰ মেচিনতকৈ এইটো বেছি ভাল। এতিয়া পূৰা কেনেকুৱা চুটাম আৰু পইতা ভাতহে পূৰা সানি লৈছোঁ। এইবোৰ মই এতিয়া যিবোৰ মিক্সাৰ মেচিনত বনাইছিলোঁ, বনোৱাখিনি ভাল লাগিছে। খালি অকণমান থোৰৰ গোন্ধটো আহিছে, ফুট লাগিছে অকণমান, অকলে যে